গাইজ মই আজি আপোনালোকৰ মাজলৈ নিউ এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো আপোনালোকে এণ্টাক স্পিক নকৰাকৈ চাব, তেতিয়া গম পাব ন ভিডিঅ'টো কি বিষয়ে আনিছোঁ। আজি মই ভিডিঅ'টো আনিছোঁ ইমান ডাঙৰ বস্তু, ইমান ওখও আছে, মানে বহুত ওখলৈকে আছে বস্তুটো। কি বস্তু আপোনালোকে মোক কমেণ্ট বক্সত জনাব লাগিব, এইটো কুৱেশ্যন এনচাৰ দিব লাগিব। আৰু এই জেগাত কোন জেগাত আছে এই বস্তুটো সেইটো মোক জনাব লাগিব কমেণ্ট বক্সত। মই আপোনালোকক কৈ নিদিওঁ বৰ্তমান কাৰণ এই বস্তুটো মানে বনাইহে আছে, বনাই এতিয়ালৈকে কমপ্লিট হোৱা নাই। দেখিছে ন মূৰ্তিটো, এই ভগৱান কেইজনৰ মানে এজনে ভগৱান আছে। মূৰৰ ওচৰত দেখিছে ন, হনুমান ভগৱান আছে, বিষ্ণু ভগৱান আছে আৰু নৰসিংহ ভগৱান আছে। বাকী দুজনৰ নাম আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। মানে কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। ইয়াত 5জন ভগৱান আছে, চব সেই আছে ওপৰ, বহুত ওপৰলৈকে আছে গাইছ। মূৰ্তিটো একদম আকাশ চোৱালৈকে আছে, চাওকচোন। দেখিছে, মই জুম কৰি ভালকৈ দেখাই দিছোঁ। কিমান মৰম লাগিছে ভগৱানৰ মূৰ্তি, ইমান যে মৰম লাগিছে। মোৰ লাগিছে যে সৰুৱাতে মই নিজৰ ঘৰৰ মানে ওচৰতে ঘৰতে ৰাখিলোহেঁতেন, কিন্তু কিমান মৰম লাগিছে চাওকচোন এবাৰ। বহুত মৰম লাগিছে, ভালকৈ দেখাই দিছোঁ জুম কৰি। বহুত মৰম লাগিছে ন গাইছ। আৰু এই মূৰ্তিটো ক'ত আছে, কি কথা আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব নাপাহৰিব। কিন্তু এইটো আপোনালোকৰ কাৰণে কুৱেশ্যন এনচাৰ, আপোনালোকে মোক এনচাৰটো দিব, এই মূৰ্তিটো ক'ত আছেনো। দেই গাইছ, এতিয়া মানে এইটো বনাইহে আছে, কালাৰ দিয়া নাই, বনাই কমপ্লিট নাই হোৱা, আধা বনাইছে। ইয়াৰ তলত দেখিছে লট চব লাগি আছে, মানে এতিয়ালৈকে বনাই কমপ্লিট নাই হোৱা গাইছ। বনাই আছে এইটো, তাতে মানে মোৰ মাথাও বেলেগ লাগিছে, মোৰ চৰ্দি হৈ আছে যে সেইকাৰণে। চক বহুত মৰম লাগিছে গাইছ। আপোনালোকৰ মৰম লাগিছেনে নাই মোক কমেণ্ট বক্সত জনাব। আৰু এয়া চক